নমস্কাৰ, মই পূবালী বৰাই আপোনালোক আটাইকে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই গৈ আছোঁ জগন্নাথ মন্দিৰলৈ বুলি। ৰ'ব, আপোনালোকে চাগে ভাবিছে পুৰীৰ জগন্নাথ মন্দিৰ। নহয়, মই আহিছোঁ ডিব্ৰুগড়ত থকা জগন্নাথ মন্দিৰলৈ বুলি। পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত প্ৰস্তুত কৰা এই মন্দিৰভাগ ডিব্ৰুগড়ৰ তিনিচুকীয়া বাইপাছ ৰোডৰ একেবাৰে কাষতে খনিকৰ নামে ঠাইত আছে। আৰু চাওকচোন, ইয়াত গণেশৰ কাণত যদি নিজৰ মনৰ আশা প্ৰকাশ কৰে, সেয়া হেনো লোকবিশ্বাস মতে সফল হয়। আপোনালোকেও প্ৰকাশ কৰিব পাৰে। যিহেতু ভিতৰৰ ভাগৰ ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী এলাউ নাছিলে, সেইবাবে আপোনালোকক দেখাব নোৱাৰিম। বাৰু যি কি নহওক, মই আপোনালোকক মন্দিৰৰ চৌপাশৰ দৃশ্য দেখুৱাম। ইমানেই ধুনীয়া, চালে চায়েই থাকিবলৈ মন যাব। মন্দিৰৰ চৌহদৰ ভিতৰত মুঠ 7টা মন্দিৰ আছে। শিৱ মন্দিৰ, হনুমান মন্দিৰ, গণেশ মন্দিৰ, লক্ষী মন্দিৰ, নৱগ্ৰহ মন্দিৰ ইত্যাদি। মই তাৰে অলপমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। চাওকচোন এয়া, আৰু দেখিছেনে, এয়া ৱালত কিছুমান প্ৰতিচ্ছবি অংকন কৰি ৰখা হৈছে। আপোনালোক বাৰু কোন কোন গৈছে এই মন্দিৰ ভাগলৈ কমেণ্ট কৰি জনাবচোন দেই। মই সেইদিনা গৈছিলোঁ খুৰী, মা, মই, ভাইটি আৰু মোৰ বান্ধৱীৰ সৈতে। এয়া চাওকচোন কিমান যে ধুনীয়া। মই কথা কৈ নাথাকোঁ বাৰু বেছি, আপোনালোকে নিজে উপভোগ কৰক। দেখিছেনে? ইয়াতে যিবিলাক মূৰ্তি আছে, সেই মূৰ্তিসমূহ ক'লা ক'লা। একেবাৰে শেষত এয়া আমি বাহিৰৰ দোকানসমূহ ধুনীয়াকৈ চালোঁ। আজিলৈ ইমানেই, ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি ভাল লাগিলে ভিডিঅ'টো চাই লাইক কমেণ্ট এটা কৰিব। বাই।